আৰু যিটো লোকহিতা আপোনাৰ বিএনচিৰ অভিজিত কৈ আছে যে আমি লোকহিতাৰ কাম কৰিব লাগে, তাতে আমি এইটো বিভিন্ন প্ৰশিক্ষণৰ দিয়াৰ ব্যৱস্থা কৰিব কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত লাগি। এই কৃষি বিজ্ঞান কেন্দ্ৰৰ ইয়াতে বহুতকেইটা প্ৰশিক্ষণ শিবিৰ আমাৰ ইয়াতে হৈছিল। যিজন ডক্টৰ ধীৰেন কলিতা কৃষি বিজ্ঞান সঞ্চালক আছিলে, তেওঁ আৰু অন্য এটা বিভাগৰ এতিয়া সঞ্চালক হৈ আছে। তেওঁ মোৰ লগত খুব ভাল, ইয়াত প্ৰায়ে আহে কৃষি বিজ্ঞানত আহি থাকে। তেওঁলোকে ইয়াতে বিভিন্ন ধৰণৰ প্ৰশিক্ষণৰ ব্যৱস্থাও কৰে। গতিকে আমি তেওঁলোকক লৈ পেলাই সেই অঞ্চলৰ মানুহখিনিক ট্ৰেইন আপ কৰাব পাৰোঁ, বিভিন্ন ধৰণৰ গ্ৰামীণ উদ্যোগ কিছুমানৰ ব্যৱস্থাও কৰিব পাৰোঁ। আৰু যদি আমাৰ NGOটো ৰেজিষ্টাৰ হৈ যায়, NGOৰ যোগেদি আমি সেনেকুৱা স্কিম আনিব পাৰোঁ। তেনেকুৱা ঢেৰ স্কিম আছে। আমাৰ বেংকৰ যোগেদিতো আমাৰ লোন দি আছোঁ, বহুত মানুহক লোন দি আছোঁ। সেই লোনী মানুহবিলাক আমাৰ আওতাততো নাই, কিন্তু যদি আমি কৃষ্ণগুৰু সেৱা সংঘৰ ৰেজিষ্ট্ৰেশ্যন হৈ যায়, আমি সংঘৰ আওতাত আনি পেলাই সেই স্কিমবিলাক ফ'ল' আপ কৰিব পাৰোঁ, ইয়াতে ট্ৰেইন আপ কৰিব পাৰোঁ। লগতে ইনকাম চ'ৰ্চ, লগতে ধৰ্ম, দুইটাই বস্তু হ'ব। এতিয়া ৰাতিপুৱাই যদি আমাৰ ডেকা প্ৰভুই যাই পেলাই ভাগৱত পঢ়ে, ওচৰ পাজৰৰ মানুহ দৌৰি যাব। আজি কৈ আছে কেইজনমানে মোৰ লগত পঢ়া ল'ৰা যে ভাগৱত পাঠ যে ইমান এনেকুৱা মধুৰ হ'ব পাৰে।